মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি ৰবিনসন ক্ৰুচোৰ গ্ৰামাৰ ছেশ্যনটো পঢ়ি আছিলোঁ। গ্ৰামাৰ ছেশ্যনৰ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে পঢ়ি গ'লোঁ। আজি আহা আমি নেক্সট পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰোঁ। পাষ্ট কণ্টিনিউৱাছ টেন্সত চোৱা, পাষ্ট কণ্টিনিউৱাছ টেন্স মানে কি? The past continuous tense is used when an action was continued for some time in the past. The past continuous tense is used. Past continuous tense to ব্যৱহাৰ হয় when যেতিয়া an action এটাই ক্ৰিয়াই কি কৰে? was continue চলি থাকে for some time কিছু সময়ৰ বাবে in past অতীতত কিছু সময়ৰ বাবে চলি থকা বুজাবলৈ past continuous tense লিখা হয়। বাক্যটো past continuous tenseত লিখা হয়। এটা past continuous tense চোৱা, past continuous tenseৰ আমি গম পালোঁ যে কোনো এটা বাক্য অতীতত চলি থকা বুজাবলৈ past tense past continuous tense ব্যৱহাৰ কৰা হয়। অৰ্থাৎ past continuous tenseত লিখা হয় tense past tense past tenseৰ অৰ্থাৎ প্ৰত্যেকটো টেন্সৰে ভাগ কি আছে? চাৰিটা আছে। simple হ'ল, তাৰপিছত continuous হ'ল, তাৰপিছত perfect, তাৰপিছত perfect continuous হ'ল। আমি simple past tense বা past continuous, past perfect, past perfect continuous টেন্সৰ প্ৰত্যেকটো টেন্সৰে কি কৰা হৈছে যে টেন্স তিনিটা, সাধাৰণতে তিনিটা। প্ৰেজেণ্টৰ ক্ষেত্ৰতো চিম্পল প্ৰেজেণ্ট হ'ব, চিম্পল প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব। পাষ্টৰ ক্ষেত্ৰত কি হ'ব? এতিয়া চিম্পল পাষ্ট বা পাষ্ট ইনডেফিনিট হ'ল, পাষ্ট ইনডেফিনিট বা পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ফিউচাৰ ক্ষেত্ৰত একেই হ'ব, হয় নহয়? এই চাৰিটা থাকিবই। প্ৰত্যেকটো টেন্সৰে কি হয়? এই চাৰিটা ৰূপ আছে। কিহৰ ওপৰত? একশ্যন ভাৱৰ স্থিতিৰ ওপৰত, অৰ্থাৎ একশ্যন ভাৱে কোনটো সময় দেখুৱাইছে সেই সময়ৰ স্থিতিৰ ওপৰত ভিত্তি কৰি প্ৰত্যেক টেন্সৰে চাৰিটাকৈ ভাগ কৰা হৈছে। এই পাষ্ট কণ্টিনিউৱাছ টেন্সত ধৰা মই লিখি দিলোঁ I was writing a letter, মই এখন চিঠি লিখি আছিলোঁ। পাষ্টত চলি আছে, অৰ্থাৎ পাষ্টত চলি থকাৰ বাবে ইয়াক পাষ্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হ'ব। চোৱা, এইটো হৈছে বাক্যৰ গাঁথনিটো চাওঁ, ছাবজেক্ট, হয় নহয়? ছাবজেক্ট যাক কোৱা হয় কৰ্তা। ৱাজটো কি হয়? হেল্পিং ভাৰ্ব, সহায়কাৰী ক্ৰিয়া হৈছে। তাৰপিছত এইটো চোৱা, এইটো কি হৈছে? মেইন ভাৰ্ব। দুটা ভাৰ্ব থাকে, এইটো মেইন ভাৰ্ব, তাৰ লগত কি হৈছে? ING যোগ হৈ গৈছে, হ'ল। এই INGটো যোগ হৈছে, এইটো মেইন ভাৰ্ব, ING যোগ হৈছে, হ'ল। মুখ্য ক্ৰিয়া এই মুখ্য ক্ৰিয়াৰ আন এটা নাম হৈছে PP, প্ৰেজেণ্ট পাৰ্টিচিপল, হ'ল। প্ৰেজেণ্ট পাৰ্টিচিপল। এই লেটাৰ এইটো কি হয়? অবজেক্ট, কৰ্ম। কি কৰ্ম কৰিছে? লিখা কৰ্ম কৰিছে নে? এখন চিঠি লিখি আছে,
লিখা কাৰ্য কৰিছে আৰু কৰ্মটো কৰিছে চিঠি লিখা হ'ল চিঠি লিখা চিঠিটো হৈছে কৰ্ম আৰু ৰাইটিংটো হৈছে ক্ৰিয়া আৰু ৱাচটোৱে সেই ৰাইটিং একশ্যন ভাৰ্বটোৰ কোন সময়ত চলি আছে তাক দেখুৱাইছে ৱাচ ৰাইটিং মানে অতীতৰ চলি থকা বুজাইছে এতিয়া চোৱা বাক্যৰ গাঁথনিত কি পালোঁ ছাবজেক্ট থাকিব হ'ল ছাবজেক্ট তাৰপিছত এইটো হেল্পিং ভাৰ্ব HV তাৰপিছত মেইন ভাৰ্ব ING লাগি থাকিব হয় নহয় তাৰপিছত অবজেক্ট থাকে এই চাৰিটা কি থাকিব ভাগ থাকিব ছাবজেক্ট থাকিব হেল্পিং ভাৰ্ব মানে বি ভাৰ্বটো কি আছিলে ৱাচ আৰু ৱেৰ আছিলে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ হেল্পিং ভাৰ্ব হৈছে ৱাচ ৱেৰ বি ভাৰ্ব তাৰ মেইন ভাৰ্বৰ লগত ING লাগি যাব তাৰপিছত অবজেক্ট থাকিব হ'ব এতিয়া চোৱা ইয়াত বাক্যটো চোৱা এতিয়া আমাৰ কি হৈছে এই ৱাচ ৱেৰ এই হেল্পিং ভাৰ্বটো ৱাচ ৱেৰ ক'ত বহিব ছাবজেক্ট আৰু নাম্বাৰ অনুসৰি আমি এই চাৰ্টখন মনত পেলাব লাগিব লিখি ল'ব লাগিব হয় নহয় এইটো চোৱা মই আস্থান দিছোঁ এই চাৰ্টখন আমি মনত ৰাখিব লাগিব এয়া চোৱা পাৰ্চন ফাৰ্ষ্ট হয় নাই ইয়াত মই ছেকেণ্ড এইটো থাৰ্ড হ'ল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাৰ্চন মানে পুৰুষ প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ প্ৰথম পুৰুষ কোন মই অৰ্থাৎ তুমি নিজে তুমি যেতিয়া কথা কাৰোবাৰ লগত পাতিবা তুমি নিজে কি হয় প্ৰথম পুৰুষ আৰু তুমি যাৰ লগত কথা পাতি আছা সেইটো হৈছে দ্বিতীয় পুৰুষ আৰু যাৰ বিষয়ে পাতি আছা সেইটো হৈছে তৃতীয় পুৰুষ এইটো চোৱা প্ৰথম হ'ব ছিংগুলাৰ মানে একবচন হয় নহয় প্লুৰেল বহুত বচন ফাৰ্ষ্ট পাৰ্চনটো প্ৰথমতে আই আহিব ইয়াৰ বহু বচনটো উই আমি ছেকেণ্ড পাৰ্চন ইউ তুমি থাৰ্ড পাৰ্চনো ছেকেণ্ড পাৰ্চন প্লুৰেলটো হ'ব ইউ দুটাও ইউ হ'ব ইউ মানে তুমি ইউ মানে তোমালোক এতিয়া চোৱা থাৰ্ড পাৰ্চনটো কি হ'ব হি হ'ব পাৰে ল'ৰা হ'লে ছোৱালী হ'লে চি হ'ব পাৰে বস্তু হ'লে ইট হ'ব পাৰে তাৰপিছত নেমিং ৱৰ্ডছ হ'ল ছিংগল থাকিব লাগিব মানে অকলশৰীয়া ছিংগল থাকিব লাগিব হ'ল তাৰপিছত প্লুৰেলটো কি হ'ব দে সিহঁতে হ'ল ইয়াতো নেমিং ৱৰ্ড থাকে কিন্তু কি হয় এটাতকৈ বেছি থাকিব হ'ল ওৱান আনাডাৰ হ'ল নেমিং ৱৰ্ডছ থাকিব হা এইটো থাকিব ডবল বুলি লিখি দিছোঁ মানে এটাতকৈ বেছি হ'ল দুটাও থাকিব তিনিজনো থাকিব পাৰে এতিয়া চোৱা এতিয়া এই ৱাচ ৱেৰ ক'ত বহিব আইৰ লগত সদায় ৱাচ হ'ল উইৰ লগত ৱেৰ বহু বচনৰ লগত অকল আৰু ইউ লগত ৱেৰ তাৰপিছত হি চি ৰাম লগত কি বহিব ৱাচ হ'ল হি চি ইট ৰাম ৰহিম ৱাচ বহিব হ'ব ডে লগত ৱেৰ বহিব হ'ব এতিয়া মনত ৰাখিব লাগিব যে আমি ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত ৱাচ বহে আৰু বাদ বাকী যিমান আছে ৱেৰ বহিব হ'ব গোটেই লগত কি বহিব ৱেৰ বহিব ফাৰ্ষ্ট পাৰ্চন আই লগত ৱাচ বহিব থাৰ্ড পাৰ্চন হি চি ৰাম ৰহিম কৰিম হ'ল কাউ বয় গাৰ্ল চবৰ লগত কি বহিব ৱাচ বহিব এই চাৰ্টখন মনত থৈ দিবা হ'ল মই শ্বৰ্ট ফৰ্মত লিখিছোঁ ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন বুজিবৰ বাবে হ'ব আমি ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন আমি এই ধৰণে লিখি ল'লোঁ হ'ব আইৰ লগত ৱাচ বহিব আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত
ৱাজ বহিব আৰু বাদ বাকী গোটেই লগত ৱেৰ বহিব মনত ৰাখি দিলে হ'ব হ'ল বাক্যৰ গাঁথনি মতে কি ছাবজেক্ট থাকে হেল্পিং ভাৰ্ব বি ভাৰ্ব ৱাজ ৱেৰ থাকিব যেনেকৈ প্ৰেজেণ্ট টেন্সৰত বি ভাৰ্ব এম ইজ আৰ আছিলে ইয়াত ৱাজ ৱেৰ হৈ গ'ল মেইন ভাৰ্ব আই এন জি থাকিবই হ'ল অবজেক্ট থাকিব হ'ব এতিয়া চোৱা ইয়াত তেনেকুৱা দেখুৱাইছে নাই বাক্যৰ গাঁথনি চোৱা চেণ্টেন্স ষ্ট্ৰাকচাৰ অফ পাষ্ট কণ্টিনিউৱাছ টেন্স চোৱা ছাবজেক্ট তাৰপিছত ৱাজ ৱেৰ মানে হেল্পিং ভাৰ্ব আই এন জি অৰ্থাৎ মেইন ভাৰ্বৰ লগত আই এন জি বহিছে যেনেকৈ আই ৱাজ শ্লিপিং মই শুই আছোঁ হি ৱাজ ইটিং তেওঁ খাই আছিল আই এম শ্লিপিং আই ৱাজ শ্লিপিং মই শুই আছিলোঁ হি ৱাজ ইটিং তেওঁ খাই আছিলে দে ৱেৰ টকিং সিহঁতে কথা পাতি আছিলে হ'ল হ'ব আকৌ এই পাৰ্চন অনুৰিছোঁ ফাৰ্ষ্ট পাৰ্চন পাৰ্চন পুৰুষ ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন চোৱা ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আই ৱাজ ৰাইটিং মই লিখি আছিলোঁ উই চোৱা প্লুৰেল নামটো আইৰ প্লুৰেল বহুবচনটো উই ৱেৰ ৰাইটিং আমি লিখি আছিলোঁ ছেকেণ্ড পাৰ্চন চোৱা ইউ ৱেৰ ৰাইটিং তুমি লিখি আছিলা ইউ ৱেৰ ৰাইটিং বহুবচনত তোমালোকে লিখি আছিলা থাৰ্ড পাৰ্চন চোৱা হি ৱাজ ৰাইটিং তেওঁ লিখি আছিলে চাকি ৱাজ ৰাইটিং চাকি নাম নেমিং ৱৰ্ডছ কুৱেশ্যনটো ছিংগুল আছে চাকি ৱাজ ৰাইটিং চাকিয়ে লিখি আছিলে দে ৱেৰ ৰাইটিং সিহঁতে লিখি আছিলে চোৱা ইয়াত ৱাজ ক'ত বহিছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত ন আৰু বাদ বাকীৰ লগত ৱেৰ বহিছে হ'ব এইটো মনত ৰাখি দিলেই হ'ল মুঠতে ইয়াৰ মেইন টপিকটো অৰ্থাৎ মেইন ফৰ্মুলাটো এইটো মনত ৰাখি দিলে আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে গম পাই যাম হ'ব এক্সাম্পলটো চোৱা ৱেন হি চ' মি আই ৱাজ ৰিডিং এ নিউজ পেপাৰ যেতিয়া হি তেওঁ মোক দেখিছিল আই ৱাজ ৰিডিং এ নিউজ পেপাৰ মই বাতৰি কাকত এখন পঢ়ি আছিলোঁ ৱাজ চোৱা আইৰ লগত সদায় ৱাজ বহে ফাৰ্ষ্ট পাৰ্চন হ'ল ছিংগুলাৰ নাম্বাৰ হ'ল মেইন ভাৰ্ব ৰিডিং তেলৰ আই এন জি হৈ গৈছে তেনেধৰণে দ্বিতীয়ত চোৱা উই ৱেৰ ৰানিং অন দ্য বেংক অফ ৰিভাৰ এট ডেট টাইম সেই সময়ত আমি নদীৰ পাৰত দৌৰি আছিলোঁ কি কৰি আছিলোঁ দৌৰিছোঁ উই কি হ'ল ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ হয় নহয় উইৰ লগত ৱেৰ বহিব ৰানিঙত চোৱা আই এন জি লগতে ডবল এন হ'ব ৰানিঙত দেই তাৰপিছত ইউ ৱেৰ চিটিং অন দ্য বেঞ্চ দেন তেতিয়া তুমি বা তোমালোকে বেঞ্চত বহি আছিলা চোৱা ইউৰ লগত ৱেৰ বহে হেল্পিং ভাৰ্ব চিটিংটো আই এন জি বহিবই মেইন ভাৰ্ব হৈছে তাৰপিছত দ্য বয় এটা কমন নাউন অৰ্থাৎ জাতি ৱাজ স্পিকিং টু হিজ ফ্ৰেণ্ডছ এট ডেট মমেণ্ট সেই মুহূৰ্তত ল'ৰাজনে তেওঁৰ বন্ধুৰ লগত কথা পাতি আছিল অৰ্থাৎ স্পীক কৰি আছিল চ' দ্য বয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ জাতি হয় ন বয় কমন নাউন সেই জাতি চোৱা এটা নাম সেই নাম হোৱাৰ বাবে ৱাজ বহিছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ল ৱেন মাই ফাদাৰ চ' ডেম যেতিয়া মোৰ দেউতাই সিহঁতক দেখিছিল দে ৱেৰ ছিংগিং এ জ্যোতি সংগীত দে ৱেৰ চোৱা দে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ দে ৱেৰ সিহঁতে ছিংগিং গাই আছিল জ্যোতি সংগীত যেতিয়া মোৰ দেউতাই সিহঁতক দেখিছিল সিহঁতে জ্যোতি সংগীত গাই আছিল এতিয়া চোৱা ইয়াত কি হ'ল ডে লগত ৱেৰ বহিছে অৰ্থাৎ আমি হেল্পিং ভাৰ্বটোৰ কথা মনত ৰাখিব লাগিব ক'ত ৱেৰ ক'ত ৱাজ বহিছে হ'ল মনত ৰখাৰ এটা ইজি প্ৰচেছটো হৈছে আই আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত হি চি ৰাম ৰহিম লগত ৱাজ বহে আৰু বাদ বাকীৰ লগত ৱেৰ বহিব ইন দ্য এবভ চেণ্টেন্স দ্য ভাৰ্বছ ৱাজ এণ্ড ৱেৰ আৰ কল্ড এক্সিলাৰী ভাৰ্বছ এই ওপৰত দিয়া চেণ্টেন্সত থকা ৱাজ ৱেৰক কি বুলি কোৱা হয়
অক্সিলাৰি ভাৰ্ব বুলি কোৱা হয় ইন দ্য এভভ সেন্টেন্স সেই ওপৰৰ বাক্যসমূহৰ দ্য ভাৰ্বসমূহ হ'ল was and were are called auxiliary verb এই ভাৰ্বক কি কোৱা হয় সহায়কাৰী ক্ৰিয়া they are they are helping the main verbs read run sit speak and sing to form the structure of past continuous tense they are helping সিহঁতে সহায় কৰে the main verb মুখ্য ক্ৰিয়া read যেনেকৈ reading হৈছে running হৈছে সিটিং হৈছে হয়নে সিটিং হৈছে কিয় হৈছে যে আমাৰ পাষ্ট কণ্টিনিউয়াছ টেন্সত থকাৰ বাবে পাষ্ট কণ্টিনিউয়াছ টেন্স কেনেকৈ আছে বুলি গম পাম ওয়েৰ ওয়াজ হেল্পিং ভাৰ্ব আছে হয় না এই মেইন ভাৰ্বক সহায় কৰে হ'ব ফ্ৰম দ্য ষ্ট্ৰাকচাৰ অফ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ফ্ৰমত সিহঁতে কি কৰে সহায় কৰে হেল্পিং ভাৰ্বে সহায় কৰে ধৰিব পাৰিছা মই কি ক'ব বিচাৰিছোঁ গতিকে এইটো মই থুলমূলকৈ তোমালোকক বুজালোঁ এই ধৰণে যদি বুজি পাইছা তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাবা কেনে পাইছা আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপি থবা সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ অৰ্থাৎ এক্টিভিটি 2 লৈ মই আকৌ উপস্থিত হ'ম তাৰ আশাৰে আজিলৈ ৰাখোঁ বাই